হেল্ল' এভৰিৱান, গুড মৰ্ণিং। কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ সকলোৱে ভালে। মোৰ ভালেই বাৰু, কিন্তু ছোৱালীজনীহে অলপ অসুখ হৈ আছে। তাই কালিৰ পৰা একো খোৱা নাই, সেইটো কাৰণে মনটো বেয়া লাগি আছে। এতিয়া তথাপিতো কৰিবলগীয়াখিনিতো কৰিবই লাগিব। মই এতিয়া বনাই আছোঁ ভাত। একো নাই, খালি চিম্পুল দাইল ভাত বনাম। যিহেতু তাইও অসুখ হৈ আছে, খাব নোখোজে, সেইটো কাৰণে চিম্পুলকৈ দাইল আৰু ভাত বনাই দিম, হৈ যাব। কাপোৰ উলিয়াই আছে। অকণমান ভাল পাইছেনে? নাই পোৱা। ভাল লাগিব মই কলিজাটোৱে ভাল হ'ব দেই। ঔষধ খুৱাইছোঁ, তথাপিতো ঔষধ খুৱাওঁতে কালি অকণমান কমিলে, আকৌ ৰাতিপুৱাৰ পৰা আকৌ জ্বৰটো উঠিছে। সেইটো মই ৰোৱা এল'ভেৰাডাল হৈছে, পাত দুটা এটা ওলাইছে, পুলি ওলাইছিলে। মই আকৌ ইয়াৰ পৰা উঠাই আনি বেলেগত ৰুই দিছোঁ। এতিয়া এডালে আছে, আকৌ হৈছে, পাত ওলাইছে আৰু লাহে লাহে ডাঙৰ হৈছিলে, আৰু ডাঙৰ হৈছিলে। মই উঠাই দিলোঁ পাতটো। ৰাতিপুৱাৰ পৰা বৰষুণে পৰি আছে। ছোৱালীজনী অকণমান ভাল পাইছে ঔষধ খোৱাৰ পিছত। এইজনী ভাল পাই পেলাই অকণমান মোবাইলটো চাইছে, কিন্তু ভাত এতিয়াও খুৱাব পৰা নাই। ভাত খাবানে? কিয়? আৰু ইমান বৰষুণ দি আছে, কালি ৰাতিৰ পৰা বৰষুণে দি আছে। বৰষুণৰ পৰা মানুহ ওলাব সোমাব নোৱাৰা হৈ আছে। মই দেখাইছোঁ ৰ'ব। ভিডিঅ'টো সমাপ্ত কৰোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। বিশেষ একো দেখুৱাব নোৱাৰিলোঁ ভিডিঅ'টোত, যিখিনি পাৰিছোঁ তাকে দেখুৱাইছোঁ। আকৌ নতুন এটা ভিডিঅ' লৈ অনাৰ আশাৰে আজিলৈ বাই বাই।